It sub-division level aids and appliances distribution for CWSN. Actually, এই প্রোগ্রামটো আমার যোৱা 3 দিন ধৰি চলি আছে, আজি তৃতীয় দিন আৰু অন্তিম দিন। আমাৰ যিখিনি কোকৰাঝাৰ জিলাত বাধাগ্ৰস্ত ল'ৰা ছোৱালী আছে, এই বাধাগ্ৰস্ত ল'ৰা ছোৱালীসকলক প্ৰত্যেক বছৰে সমগ্ৰ শিক্ষাৰ পৰা বিভিন্ন ধৰণৰ এইডছ এণ্ড এপ্লায়েন্সেছ দিয়া হয়। তাৰ মাজতো যিখিনি ৰৈ যায়, এইখিনিৰ কাৰণে চিন্তা কৰি আমাৰ BTCৰ অনাৰেবল CM শ্ৰী প্ৰমোদ বড়ো ছাৰে আমাক এটা ৰিকুৱাৰমেণ্ট দিব দিছিল আৰু এই ৰিকুৱাৰমেণ্ট মতে ফাৰ্ষ্ট বেটছত 200 জন ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ সা সঁজুলি প্ৰদান কৰিছে, তাৰে ডিষ্ট্ৰিবিউশ্যন আমি কৰি আছোঁ। কিমান জনক দিয়া হ'ল? আজি আমি গোসাইগাঁও সাব ডিভিশ্যনত 51 জনক আমি দিলোঁ। ইয়াৰ আগতে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ৱাইজ BTC ছেক্ৰেটেৰিয়েটত এটা প্ৰগ্ৰাম কৰিছিলোঁ, তাতে কিছু দিছোঁ। কোকৰাঝাৰ সাব ডিভিশ্যনত পৰহি কিবা কিছু দিছোঁ। যোৱাকালি আমি পৰ্বতঝাৰা সাব ডিভিশ্যনত দিছোঁ আৰু গোসাইগাঁও সাব ডিভিশ্যনৰ আজি 51 জনক আজি ইয়াৰ পৰাই আমি ডিষ্ট্ৰিবিউট কৰিলোঁ। আমি আজি ইয়াতে দিলোঁ হুইল চেয়াৰ, বিগ স্মল, ট্ৰাইচাইকেল, বিগ স্মল, ব্লাইণ্ড ষ্টিক, MR কিটছ, ব্ৰেইলি কিটছ, তাৰপিছত হেয়াৰিং এইডছ এটচেট্ৰা। আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে আমাৰ এই 28 নং গোসাইগাঁও সমষ্টিৰ মাননীয় MLA শ্ৰী জিৰণ বসুমতী ছাৰে উপস্থিত আছিল আৰু তাৰ লগতে সহযোগ কৰিছে এই ব্লকৰ BO দৈমালু বসুমতাৰী, কচুগাঁও ব্লকৰ SI আশু বসুমতাৰী, আমাৰ ছিনিয়ৰ CRCC প্ৰদ্যুৎ চক্ৰৱৰ্তী আৰু আমাৰ এই ব্লক আৰু কচুগাঁও ব্লকৰ বিভিন্ন RP ARP আৰু বিভিন্ন বিষয়ববীয়াসকল। 30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय। बे एप'ल' डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम, COVID-19 बेराम, खि, हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो। नोंथांमोनहाबो आनजाद खालामफैजानो हागोन। थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं। रोखायै मिथिनो थाखाय नोंथांमोनहा 60015-17103 नाम्बाराव सुलु लानो हागोन। एप'ल' डायग्नोस्टिक्स सेन्टार क'क्राझार।